Hello guys, welcome back to my new video. Zubin Gargok হত্যাৰ ভাবুকি। I know আপুনি ভিডিও থাম্বনেলখন দেখি পিনে আহি গৈছে কাৰণ আপুনি জুবিন দাক ভাল পায় আৰু সেইদৰে মই জুবিন দাক ভাল পাওঁ আৰু সেইকাৰণে ভাবিলো এইটো টপিকৰ ওপৰত ভিডিও এটা বনাই দিয়া যাওক। তেতিয়াহ'লে আহকচোন আজি ভিডিওটো আৰম্ভ কৰি দিওঁ। ইন্ট্ৰোটো বজাই দিয়া। মই ভাবি আছিলো মই ৰোষ্ট নকৰো। ৰোষ্ট এৰি দিছিলো মই কমেডি ভিডিওত লাগিছিল। ৰোষ্ট কিন্তু কৰিব লাগিব, কৰিম ৰোষ্ট। কিছুমান এনেকুৱা ধৰণৰ টপিক পালে নিশ্চয় ৰোষ্ট কৰিম, কিছুমান ৰোষ্ট কৰিবলগীয়া টপিক পালে নিশ্চয় ৰোষ্ট কৰিম। এতিয়া আহোঁ মেইন টপিকটো লৈ। ফেচবুকত এজনে পোষ্ট দিছে, অপেন চেলেঞ্জ দিছে যে 2 ছেপ্টেম্বৰত দিনা ৰাতি 12 বজাত গুলিয়াই মাৰিম, বিজেপিৰ লগত পাঙ্গা লোৱা মজা পাবি। তোক সেইটো বেয়া শব্দ এইটো নকওঁ, তোক মাৰি তোৰ ৱাইফ কৰি মাৰ ৰেপ কৰি সেট কাকো ভয় নকৰোঁ, অপেন কৰোঁ খেলা। চ' এইজনৰ প্ৰফাইলো আছে, প্ৰফাইলটো মই আপোনালোকক দেখাম। ভাই তেৰেক মদ চেট ডৰ নেহি লাগতা হে কিয়া? জুবিন গাৰ্গক গোটেই অসমে ভাল পায়। এইটো পোষ্ট দিয়াৰ পিছত যে তই যে বাচি থাকিবি সেইটো কথা তই কেনেকৈ ভাবিলি? ইতিমধ্যে চাগে এজন জেললৈ গ'ল যদিও নাজানো দেই। মই নাজানো এইটো ফেক একাউণ্ট নে কি, হয়তো ই পাব্লিচিটিৰ কাৰণেও কৰিব পাৰে। পাব্লিচিটি পাবি বাৰু, উপায় পাব্লিচিটি পাবি, এইটো এটা বহুত শ্বেয়াৰ হ'ব, কিন্তু উপায় তই জেলতো যাব লাগিব, পিটনো খাব লাগিব। অপেন চেলেঞ্জ দি কৈছ নে 2 ছেপ্টেম্বৰত তোক ৰাতি গুলিয়াই মাৰিম। অ' ভাই কৌন হো তুম, কাহা সে আয়ে হো তুম? তোৰ নিজৰ জীৱনটোলৈ প্ৰেম নাই নেকি হা? অ' ভাই প্ৰেম নাইতো। বৰ্তমান অসমত চবতকৈ ভাল পোৱা মানুহ কোন বুলি ক'লে হয়তো চবতকৈ ভাল পোৱা মানুহ জুবিন গাৰ্গে। জুবিন গাৰ্গকে হয়তো অসমত চবেই ভাল পায়। জুবিন গাৰ্গৰ আৰু ওপৰত ভাল পোৱা মানুহ চাগে অসমত নায়েই, চাগে নহয় নায়েই। তেনে এজন মানুহক ডাইৰেক্ট কৈ দিছ তোক 2 ছেপ্টেম্বৰত গুলিয়াই মাৰিম, আৰু তাৰ পিছৰকণটো আৰু ডেঞ্জাৰ্ছ কৈছ। অ' বোপাই বৰ ধুনীয়া ধেমালি কৰিলি দেই, অকণমান হাঁহি দিওঁ ৰ। বৰ ধুনীয়া ধেমালি কৰিলা, কিন্তু এইটো এটা ইম্পচিবল কথা, এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো সম্ভৱ নহয়। মোৰ বিশ্বাস এইটো কেতিয়াও সম্ভৱ নহয়। মোৰ বিশ্বাস আছে সেইজন মানুহ ইতিমধ্যে চাগে থানাত, ইতিমধ্যে চাগে পুলিচে গ্ৰেপ্তাৰ কৰিলে, বা এতিয়া নকৰিলেও অতি সোনকালে কৰিব। আমি নিউজত চাবলৈ পাম, টিভিটো চাব লাগিব অলপ পাছত। আৰু গাইছ আছিলে ইমানে। ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু বাকী ভিডিঅ' চাবা। সেইবোৰত মই কমেডি ভিডিঅ' বনাইছোঁ, কমাব চেষ্টা কৰিছোঁ। এইবোৰ ভিডিঅ' এবাৰ হ'লেও চাবা আৰু কমেণ্ট কৰিবা। কমেণ্ট কৰি ক'বা কেনেকুৱা লাগিছে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যদি বেছি ভাল পোৱা, কাৰণ ভিডিঅ' যিমান কম আহিছে। বাৰু আজিলৈ ইমানেই, বাই বাই।